চাওকচোন ইমান ধুনীয়া হৈ আছে আকাশখন একদম নীলা হৈ আছে পুৰা এফালে এজোপা আমাৰ জামাইকান চেৰি গছ হয় বহুত মিঠা হয় দেই ফলটো খাবলৈ আৰু বহুত সোৱাদ হয় নতুন ফল হয় এইটো এটা নাৰ্চাৰীৰ পৰা আনিছিলে হাজবেণ্ডে গছজোপা পুলিটো সৰু হৈ থাকোঁতে অনা এতিয়া বহুত জল্দি ডাঙৰ হয় কিন্তু আৰু বহুত জল্দি ডাঙৰো হয় বাঢ়ে আৰু লাগেও বহুত খাবলৈ বিৰাট সোৱাদ আৰু তাৰ উপৰিও মানে এই ফলটোত বহুত ঔষধি গুণো আছে মই আপোনালোকক দেখাম বাৰু ফলটো ৰ'ব এতিয়া কম পৰিমাণে লাগি আছে বহুত লাগিলে ইয়াতে এইবিলাক অলপ অলপকৈ চেৰি লাগি আছে চাওক এইফালেতো এইবিলাক পাতৰ আঁৰেৰে লুকাই লুকাই আছে এইবিলাক দেখিছে এইবিলাক ৰ'দৰ পোহৰত বৰ বিশেষ ভাল হোৱা নাই বাৰু দেই দেখিব ধৰিব নোৱাৰা নিচিনা হৈছে অলপ ধৰিব পাৰিছেনে বাৰু এইটো চাইডে অলপ অলপকৈ য'ত ত'ত লাগি আছে মাজতে বহুত বেছি লাগিলে তাৰপিছত আপোনালোক সকলোকে পুনৰবাৰ পোহৰ ত্ৰিপুলান চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব এইফালে শাকখিনি ইয়াতে ধুই লৈছোঁ ধুনীয়াকৈ ভিতৰত মানে কি হয় আৰু এই পোহৰে বহুত আমনি কৰি থাকে সেইকাৰণে বাহিৰতে ধুনীয়াকৈ ইয়াতে সুবিধা আছে ইয়াতে কৰি লওঁ আৰু যিহেতু আপোনালোকক কৈছোঁৱেই যে আমি আমাৰ গাঁৱৰ ঘৰখনলৈ আহিছোঁ সেইকাৰণে আপোনালোকক গাঁৱৰ ঘৰৰ পৰিৱেশবোৰ অলপ অলপ দেখাই যাম দেই আপোনালোকে ভিডিঅ'বোৰ চাব আৰু এনেদৰে সদায় মৰম দি যাব ধুনীয়া হৈ আছে চাওকচোন আকাশখন বৰ ধুনীয়াকৈ ফুল কৰি থৈছে বহুত বেছি নাই বাৰু কম পৰিমাণে আছে তথাপিও তেওঁ খুব ফুল ভাল পায় ব'লকচোন চাওঁ কেনেদৰে তেওঁ ফুল টাববিলাক সজাই থৈছে দেই এইফালে চাওক আমাৰ মাৰ সৰু ফুলনিখন কৈছিলোঁ নহয় তেওঁ ফুল যিহেতু বহুত ভাল পায় একদম ধুনীয়াকৈ একদম এইবিলাক সজাই থৈছে ফুলবিলাক যত্ন লয় বাৰু দেই তেওঁ বহুত ধুনীয়াকৈ ৰাখিছে ফুলবিলাক ফুল ফুলা ফুল বাৰু নাই এতিয়া যিটো ছিজন নহয় আৰু পাত বাহাৰবিলাক বেছি আছে অলপ অলপকৈ আমাৰ মাৰ অলপমান হাতৰ বিষ আছে তেওঁ এই ৱেইটবিলাক দাঙিব নোৱাৰে সেইটো কাৰণে এই টাব চাববিলাক যে ইমান কেয়াৰ লৈ থাকিব নোৱাৰে ইয়াতে আৰু যিখিনি পাৰে কৰে বাৰু চেষ্টা কৰে দেই ফুলখিনি ধুনীয়াকৈ ৰাখিবৰ কাৰণে ইমান মানে ভাল লাগে নহয় দেখি ধুনীয়াকৈ ৰাখিব তেওঁ চব একদম যিহেতু গাঁৱৰ পৰিৱেশ গাঁৱত আহিছোঁ এইফালে হাঁহ কুকুৰা যিকোনো ছাগলীৰ গৰু ছাগলী মাত শুনিবই আৰু এইবিলাক উপায় নাই ভিডিঅ'ৰ মাজত আমি এতিয়া বৰ্তমান হাজবেণ্ডৰ ঘৰত আছোঁ বাৰু তাৰ পৰিৱেশকে অলপ অলপ দেখাইছোঁ আপোনালোকে ভিডিঅ'বিলাকত মৰম দিব দেই আগতে দিয়াৰ দৰে আগৰ ভিডিঅ'বিলাকত যেনেদৰে মৰম দিছে এতিয়াও দিবলৈ নাপাহৰিব আকৌ চাওকচোন আমাৰ ঘৰৰ পদূলিমুখতে ফুলি আছে বহুত ধুনীয়া একদম গোন্ধাই থাকে দেই বিৰাট ধুনীয়া গোন্ধ ৰিয়েলকৈ দেখিবলৈ বেছি ভাল লাগিছে ফুলি আছে গোটেই গছজোপাই কেমেৰাতকৈ ৰিয়েলত বেছি ভাল লাগিছে বাকীখিনি নোৱাৰিলেও শুন দেই সেইজনীয়ে পাৰিবা ধৰা অঁ ধৰা পিছফালে তোমাৰ পিছফালে এইফালে চোৱা খেলিছে ই চাউল লৈ নিজে সি ভালে পাইছে পেলাইছে যে এটা এটাকে তললৈ সেইটো এটা খেল হৈছে এইবোৰ বিচাৰিহে থাকে মানে ঘৰত আহি যে ইমান ভাল লাগিছে গাঁৱৰ পৰিৱেশ সঁচাকৈ কি ক'ব আৰু উপায় নাই আমি যিহেতু টাউনত থাকিবলগীয়া হয় চিটিত তাতে গৰম বহুত বেছি তাৰ পৰিৱেশৰ লগত আৰু ইয়াৰ পৰিৱেশ ক'ত মিলিব চাওকচোন কিমান ধুনীয়া সেউজীয়া চবফালে এনেই মনটো ভাল লাগি থাকে বেলেগ একো কাৰণ নালাগে ভাল লাগিবলৈ মানে পৰিৱেশটো বহুত ধুনীয়া আমাৰ ঘৰৰ চাৰিওফালে সেউজীয়া গছ আছে একদম পথাৰো আছে লগতে লাগি
এফালে চৰাই চিৰিকটি মাতবিলাকতো শুনি আছেই। ভিডিঅ'টো চাই যদিহে ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আপোনালোকে ছাবস্ক্ৰাইব নকৰে সেইটোৱে বহুত দুখ লাগে মনত। প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।